নমস্কাৰ মই কবিতাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি ব্লগটি আৰম্ভ কৰিছো আৰু কি কৰো কি নকৰো সকলোখিনি দেখাই থাকিম আজি পুখুৰীত মাছ মাৰাৰ কথা আছে আৰু মাছ ধৰিম আপোনালোকে সকলোখিনি অলপ অলপ দেখা পাব আপোনালোকৰ ফেলে নেটৰ কেনেকুৱা মানে প্ৰবলেম দিছে জনাবচোন আমাৰ ইয়াত ইমানেই নেটৰ প্ৰবলেম মই মানে ভিডিও ভালকে আপলোড দিব পৰা নাই অলপ লং ভিডিও বিলাক দিব পৰা নাই আপলোড আৰু কাৰো ভিডিও ভালকৈ চাবও পৰা নাই যিমানখিনি পাৰিছো মই চাইছো আৰু আপোনালোকে বেয়া একদম নেপাব এইটো চাওক কমনক মাছ জুখিব লাগিব কিমান কেজি হয় কিন্তু ডাঙৰ বহুত তেওঁ ধৰিলে ফিচাৰীৰ পৰা আৰু এতিয়া কাটিব লাগিব চাওক এতিয়া জামুকৰ বতৰ আৰু আপোনালোকে নিশ্চয় খাইছে চাগে আৰু মই কিন্তু জামুক খাই বহুত ভাল পাওঁ দেই সিদিনাখন মৰিগাঁও যাওঁতে এইকেইটা লৈ আহিলোঁ আৰু এতিয়া মানে খাব লৈছোঁ আপোনালোকে সৰুতে কোনে কোনে এনেকৈ খাইছে জনাবচোন জামুক মানে বিচাৰি আনি গছৰ তলৰ পৰা তাত নিমখ দি একদম জুকাৰি বাকলি চাউলিখিনি মানে আঁতৰি যায় যে তেতিয়া বহুতে টেষ্টি হয় আৰু মই এতিয়া নিমখ দিয়ে সানি খাম এতিয়া ইয়াতে মই প্ৰথম নিমখ দি লওঁ মই গোটেইখিনিতো খাব নোৱাৰোঁ কমকৈ অলপমান ইয়াতে এতিয়া এটা মই প্লেট এখন দি ধুনীয়াকৈ জুকাৰি ল'ম এনেকৈ জুকাৰি গোটেইখিনি ফালাই দিম তেতিয়া ধুনীয়া লাগে খাই আৰু জামুকটো এনেও বহুতেই ভাল আমাৰ স্বাস্থ্যৰ কাৰণে আৰু বিশেষকৈতো ডায়েবেটিছ থকা সকলৰ কাৰণে বহুত ভাল গুটিটোও ভাল আজিকালি সকলোৱে জানেই বাৰু নজনা মানুহ নাই গতিকে সিজনৰ ফল খাব লাগে মেডিচিন নিদিয়ে আমি ফ্ৰেছ ফলাহাৰবিলাক কেনেদৰে খাব পাৰি মানে সকলোৱে এইটো যত্ন ল'ব লাগে আৰু নিজে মানে সকলোৱে কাৰোবাৰ ঘৰত যদি নাইও বতৰৰ ফল ওলালে কিনি আনি হ'লেও সকলোৱে খাব আৰু মই এতিয়া খাই লওঁ ধুনীয়াকৈ চাওক কমনক মাছটো এওঁ বাচিলে আৰু এইফালে পিচ কৰি থৈছে আৰু কণী চাওক কিমান কণী বা আৰু এইবিলাক তেল আৰু এতিয়া ইয়াৰ পৰাই বনাম আমি ধুনীয়াকৈ অমিতাৰ লগত আৰু অমিতাটো এনেও ভাল আমাৰ পেটৰ কাৰণে আৰু মোৰ বহুতকেইটা মানে বেমাৰৰ কাৰণে ভাল আৰু আপোনালোকৰ যদি কাৰোবাৰ লেট্ৰিন টান হৈ থাকে সেইটো কাৰণেও ভাল গতিকে মই এতিয়া অমিতাৰ লগতে বনাম ঘৰৰ এইটো অমিতা আনি দিছে এতিয়া আৰু এওঁৰ কাৰণে আলু এটা দিওঁ ধুনীয়াকৈ কাটি লওঁ এতিয়া মই ধুনীয়াকৈ কাটি কৰি ধুই লওঁ আৰু আপোনালোকে সকলোৱে জানে যে কেঁচা অমিতাত একদম ভৰপূৰ পৰিমাণে কেলছিয়াম থাকে গতিকে সৰু ডাঙৰ সকলোৱে অমিতাটো খাব লাগে অকল ডেলিভাৰী মানে মানুহৰ বাদে আৰু ডেলিভাৰী মানুহে অমিতাটো খোৱা বাৰু বেয়া মই এতিয়া ধুনীয়াকৈ কাটি লওঁ এতিয়া এইখিনি ইয়াতে কুকাৰটোতে এটা চিটি মাৰি ল'ম তেতিয়া ভাল হ'ব এতিয়া লৰালৰিকৈ 4 পিচ লৈছোঁ মাছ বেছি নবনাওঁ এতিয়া 4 পিচে বনাম অমিতাৰ সৈতে আৰু মই মানে এপাত দেখিছেনে মোৰ জালনা ভাঙা কিন্তু এপাতেদি মই মাছ ভাজি বহুতেই ভাল পাওঁ জালনাতকৈ মানে অসুবিধা নহয় ধুনীয়াকৈ উঠাই আনিব ভাল হয় মোৰ খন্তিও আছে মই খন্তি ব্যৱহাৰ নকৰোঁ মই এনেদৰে বহুত ভাল পাওঁ মানে এতিয়া মোৰ এইফালে মাছ ভাজি হৈ গ'ল মাছ ভাজা তেলখিনিতে এইফালে নহৰু আদাও লৈছোঁ পিঁয়াজ লৈছোঁ এতিয়া পিঁয়াজখিনি মাছ ভাজা তেলখিনিতে দি দিম মই একদম চিম্পুলকৈ বনাম বহুত মা মছলা দি নবনাওঁ যিহেতুকে পেটৰ কাৰণে বহুত বেয়া বেলেগ মছলাবিলাক দিয়ে কেতিয়াবা মই জিৰা গুড়ি অলপ দিওঁ আজি মানে মোৰ অলপমান পেটৰো অলপমান প্ৰব্লেম এটা হৈছে গতিকে বেলেগ আৰু মছলা তেনেকৈ একোৱেই নিদিওঁ এতিয়া এইখিনি ইয়াতে দিম আপোনালোকেও হয়তো খাই অমিতা আঞ্জা তথাপিতো বাৰু মই আপোনালোকলৈ সকলোখিনি অলপ আগবঢ়াওঁ যেতিয়া আপোনালোকলৈ অলপমান আগবঢ়াইছোঁ আৰু অমিতা আঞ্জাটো মই বিশেষকৈ ভাল পাওঁ খাই অলপ ৰং ধৰিলেও ভাল পাওঁ আমাৰ আকৌ মিষ্টাৰে ৰং ধৰাটো নাখায় গতিকে কেঁচা বনাব লাগে আৰু কেঁচাটো পাইলছৰ প্ৰব্লেম থাকিলেও ভাল পায়খানাটো ঢিলা কৰে পকা অমিতাটো ভাল কিন্তু কেঁচাটো আপোনাৰ পায়খানাৰ প্ৰব্লেম থাকিলে কঁচা থাকিলে বহুতেই মানে কাম দিয়ে আৰু ইয়াতে এটা জলকীয়া দি দিম এইখিনি নহৰু আদা থৈছিলোঁ মই এতিয়াহে দিম ইয়াতে নহৰু আদাখিনি দিলোঁ আৰু ইয়াতে এতিয়া মই জিৰা গুড়ি অলপ দিম আৰু ইয়াতে জিৰা গুড়ি বেছি নহয় অলপমান জিৰা গুড়ি দি দিছোঁ বাকী একো নিদিওঁ মই
আজি মই চাওক ভাত বনাই থাকোঁতে গ'ল গেছ শেষ হ'ল এতিয়া আকৌ গেছ লগাব লাগিব মই আঞ্জাখিনিত পানীটো দি দিলোঁ কিন্তু মোৰ মানে কেমেৰাটো অফ হৈ থাকিল আৰু বিশেষকৈ মোৰ গেছ মানে নাইকিয়া হৈছিলে গেছ আকৌ লগাই ল'লোঁ যে নিজে এতিয়া অলপ উতলাৰ পিছতে মই ইয়াতে মাছখিনি পেলাই দিম এতিয়া ইয়াতে মাছ কেইটুকুৰা দি দিছোঁ আঞ্জা ৰেডি হৈ গ'ল এয়া আমাৰ অমিতা আৰু কমন কাপৰ মাছৰ আঞ্জা ৰেডি হৈ গ'ল আৰু এতিয়া খাব লাগে আপোনালোকেও খাবচোন এনেদৰে অমিতা দি বনাই বহুতেই ভাল লাগে আৰু সকলোৱেতো খায় আৰু সকলোলৈকে বহুত বহুত ধন্যবাদ